Hello guys, মোৰ সকললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইটো মোৰ নিউ চেনেল হয়। মানে কি হ'ল, এটা কথা হ'ল, মোৰ আগৰ চেনেলটোত মানে কিবা প্ৰব্লেম হৈ গ'ল আৰু মানে ব্লক হৈ থাকিলে। আমাৰ ভণ্টি কিবা কিবি টিপি দিলে, সেইকাৰণে এইটো নিউ চেনেল হয়। মই আগৰ গতে আপোনালোকে মৰম চেনেল দিয়ে সেইটোৱে বিচাৰোঁ। আৰু আজি এনাই ঘৰলৈ যাম নখোৱা, তেন্তে ভিডিঅ'টি চাই থাকিব। আৰু আমি এনাহঁতৰ গাঁৱৰ গলিটোত সোমালোঁ আৰু এই পথাৰখন চাওকচোন, ধান কাটি হৈ গ'ল, হ'লেও নৰাখিনি কি ধুনীয়া লাগিছে। এনাহতি ভিতৰত আছে, কলিতা মামা আৰু সেইটো মামা। আজি নেক্সট ডে আৰু কালি ঘৰৰ পৰা আহি এনাহঁতৰ লগত ভাত পানী খাই হ'লোঁ। আৰু এনাহঁতৰ ওচৰতে মানে গধূলি সময়ত হুদি এখন আছিলে, তালৈ গ'লোঁ। আৰু লোকৰ মানে ভিডিঅ' কৰাও ইমান টান লাগে, বেছি ইমান মানুহ ভিৰ হৈ আছে। আৰু আজি এনাহঁতৰ নখোৱা আৰু সেইখিনিয়ে দেখা। এতিয়া দদৌহাতী পালেহি মেইটোক দিবলৈ, আৰু দদৌহাতী দেউদাই মানুহৰ কি কি পূজা নিয়ম কৰে সেইখিনি আপোনালোকে ভিডিঅ'টিত চাই থাকিব। এতিয়া গধূলি হৈ গ'ল আৰু এতিয়া নখাবলৈ মানুহ আহিছে, এজনী দুজনী, বেছি মানুহ অহা নাই। আৰু আৰু কি কি বনাইছে সেইখিনি আপোনালোকক নিশ্চয় দেখাম। মই সকলোৱে ভাত খাই আছে আৰু ইয়াত দাইল দিছে আৰু নিৰামিষ চব্জি আৰু মাংস আৰু চালাড। আৰু যদি ভিডিঅ'টি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই